বন্ধুসকল ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল ডিএসএস ডিএমই ডিএসএসডব্লিউ এই আছে চাৰিটা বিভাগমূলক গ্ৰেড 3 গ্ৰেড 4 নন টেকনিক্যাল ভেকেন্সি যেটো ওভাৰলেপিং হৈছিল ওভাৰলেপিংৰ বাবে যিমান ল'ৰা ছোৱালীৰ নাম নাহিল বন্ধুসকল ওভাৰলেপিংৰ বহুত ল'ৰা ছোৱালী ভাল ভাল ল'ৰা ছোৱালীৰ নাম নাহিল বন্ধুসকল বহুত ভাল ভাল ল'ৰা ছোৱালীৰ নাম নাহিল আৰু বহুত ল'ৰা ছোৱালীৰ আপোনালোকৰ হাততে ওভাৰলেপিংৰ বাবে বহুত ল'ৰা ছোৱালীৰ আপোনালোকৰ হাততে এটা ভেকেন্সিত 8টা 10টা 15টা 18টা 21টা 28টা 31টা 42টা 47টা 37টা ভেকেন্সি পদত মতা হৈছে এজন মানুহক এজন কেণ্ডিডেট বন্ধুসকল তে এটো ওভাৰলেপিংটো বেছি হৈছিল আৰু ওভাৰলেপিং হোৱাৰ বাবে আপোনালোকৰ যিমান ভেকেন্সি খালি থাকিব বুলি কৈছিল মই আপোনালোকক ওয়েটিং লিষ্ট সেকেন্ড লিষ্ট আহিব বুলি কৈছিল কিন্তু ওয়েটিং লিষ্ট সেকেন্ড লিষ্ট নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাত্ৰ 7608টা ভেকেন্সি স্বাস্থ্য বিভাগত নতুনকৈ ভেকেন্সি মুকলি কৰি দিলে ওভাৰলেপিংৰ বাবে নিজে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে ওভাৰলেপিং ওয়েটিং লিষ্ট সেকেন্ড লিষ্ট যিসকলে বিচাৰিছে তেওঁলোকৰ বাবে মাত্ৰ 608টা ভেকেন্সি মুকলি কৰিছে বহুত বেয়া খবৰ এটো ক'বলৈ গ'লে কাৰণ ওভাৰলেপিংৰ হোৱাৰ বাবে বন্ধুসকল গ্ৰেড 4ত বহুত ভেকেন্সি খালি হৈ আছে মোটামুটি 600কৈ ভেকেন্সি গ্ৰেড 4তে খালি হৈছে গ্ৰেড 3তে খালি আছে নন টেকনিক্যাল ভেকেন্সি খালি হৈছে কিন্তু 608টা ভেকেন্সি মাত্ৰ উলাই দিলে এই 608টা ভেকেন্সিটো নতুনকৈ এপ্লাই নহয় এই ভেকেন্সিসমূহ ডিএমই 2008টা পদ যি এপ্লাই হৈছে মোটামুটি বহুত ল'ৰা ছোৱালী এপ্লাই কৰিছে লাখ লাখ ল'ৰা ছোৱালী তাতে যোগ কৰি দিয়া হ'ব কোনো ধৰণে ই নহয় ডাইৰেক্ট গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি তাতে ভাগ কৰি দিব 608টা ভেকেন্সি কিন্তু আপোনালোকৰ ডিএসএস ডিএমই ডিএসএসডব্লিউ এইবোৰ যিবোৰ ওভাৰলেপিং হৈছে ওয়েটিং লিষ্টৰ ব্যৱস্থা আছিল কৰিবলগীয়া আছিল যিমান ল'ৰা ছোৱালীৰ হাততে যিমান পদ খালি আছিল হেতু কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হাততে ইমান গুৰুত্ব নিদিলে কেৱল 608টা ভেকেন্সি মুকলি কৰি দিয়ে আপোনালোকৰ সকলোৰ মনটো জয় কৰাৰ বাবে চেষ্টা কৰিছে বন্ধুসকল এটো বহুত বেয়া কাম হৈছে আৰু ভেকেন্সি বহুত খালি আছে 3945টা আছিল তাতে দুবুৰী মেডিকেল কলেজ যোগ কৰি দিয়াৰ পিছত 4500 হৈছে তাৰ পিছত আপোনালোকৰ অলপ ল'ৰা ছোৱালীকেহে চাকৰি পাইছে আৰু ওভাৰলেপিংৰ বাবে আৰু গোটেইকেইটাহে পদ খালি আছে 608টা ভেকেন্সি মুকলি কৰি সকলো খাতন্তে এই কৰিবলৈ বিচাৰিছে সকলো খাতন্তে আপোনালোকক সন্তুষ্ট কৰিবলৈ বিচাৰিছে আৰু এই ভেকেন্সিসমূহ নতুনকৈ এপ্লাই নহয় ওয়েটিং লিষ্ট নাহে সেকেন্ড লিষ্ট নাহে কোনো নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো হাততে জবাবদিহি কৰিব লাগিব মই ভিডিঅ'ৰ জৰিয়তে প্ৰতিশ্ৰুতি দিলোঁ আৰু আপোনালোকে সকলো হাততে এৰি নিদিব এই কথাসমূহ বন্ধুসকল আপোনালোকে হাততে সকলো প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক কাৰণ আকৌ নতুনকৈ হাততে 22762টা ভেকেন্সি মুকলিছে আৰু 600 স্বাস্থ্য বিভাগৰ ভেকেন্সিসমূহ নতুনকৈ এপ্লাই নহয় ওয়েটিং লিষ্ট নাহে সেকেন্ড লিষ্ট নাহে ডাইৰেক্ট নতুন ভেকেন্সিৰ লগত তাতে পুৰণা ভেকেন্সিৰ লগত যোগ কৰি দিয়া হৈছে ইমানখিনি ক'বলৈ গৈছিল আপোনালোকক শুদ্ধকৈ সকলো আপডেট দি থাকিম কোনো টেনচন নাই আপোনালোকে কেৱল চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব অসম চৰকাৰৰ সৰু ডাঙৰ সকলো চাকৰিৰ খবৰ